নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে। আজি বতৰটো বৰকৈ ডাৱৰীয়া, বৰষুণো দিছিলে ৰাতিপুৱাৰ পৰা, এতিয়া অকণমান এৰিছে। ঘৰত বহি বহি আমনি লাগিছে, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'ই বনাওঁ, সেইটো কাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে আগলৈ চাই থাকিব। এতিয়া মই পাকঘৰলৈ যাম আৰু পাকঘৰত কিবা কিবি বনাম, সেইটোকে আপোনালোকক দেখাম। মই বনাব লৈছোঁ পকৰি, কাৰণ ঠাণ্ডা বতৰ, সেইটো কাৰণে পকৰি বনাব লৈছোঁ। পকৰিৰ বাবে লৈ লৈছোঁ মই এয়া কবিখিনি মই মিহি মিহি একেবাৰে মিহি মিহি কাটি লৈ লৈছোঁ। আৰু লৈ লৈছোঁ এয়া পিঁয়াজখিনিও মিহি মিহি কাটি লৈছোঁ। আৰু এয়া জলকীয়া কেইটামান কাটি লৈছোঁ। আৰু এয়া হ'ল আলুখিনি মই বহুত মিহি মিহি কাটি লৈছোঁ। আৰু পকৰিত অকণমান যদি আলু ঢালি পিনি বনাই আপোনালোকে খাই বহুত ভাল লাগে। আৰু এয়া লৈছোঁ খুৰীহঁতৰ পৰা যোনটো নৰসিংহ ছিঙিব গৈছিলোঁ সেইটো। আৰু এয়া ধনিয়া। ইয়াতে লৈ লৈছোঁ মই নিমখ, নিমখৰ পিছত হালধি, আৰু হালধিখিনি লোৱাৰ পিছত মই ভালদৰে সানি ল'ম এইখিনি। আৰু ইয়াতে ঢালি দিছোঁ পানীটো আপুনি চাই ল'ব, বেছি ঢালিবও নালাগে, বেছি ঢালিলে বেয়া হয়। আৰু এইখিনি হৈ গৈছে পকৰি বনাবলৈ কাৰণে। আৰু এইখিনি মই অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। আৰু লগতে মই বনাব লৈছোঁ ব্ৰেড চপৰ বাবে লৈ লৈছোঁ পিঁয়াজ কাটি লৈছোঁ, জলকীয়া কাটি লৈছোঁ, মটৰ লৈ লৈছোঁ, আলুখিনি মই বইল কৰি লৈছোঁ। এইখিনি অলপমান পিটিকি ল'ম। কেৰাহীটো গৰম কৰি ল'লোঁ। গৰম কৰি লোৱাৰ পিছত মই ইয়াতে ঢালি দিছোঁ তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত দিছোঁ চকগুটি, তাৰপিছত ইয়াত জিৰা। এইখিনি মই ভাজি ল'ম। এইখিনি ভাজি লোৱাৰ পিছত মই পিঁয়াজখিনি যিখিনি কাটি থৈছিলোঁ সেইখিনি ঢালি দিছোঁ, জলকীয়া, তাৰপিছত এইটো ভালদৰে ভাজি ল'ম। ইয়াতে দি দিছোঁ মই এতিয়া হালধি, নিমখ। এইখিনি ঢালাৰ পিছত ভালদৰে সানি ল'ম। আৰু ইয়াত লৈছোঁ ধনিয়া গুড়ি ঢালিছোঁ ইয়াত। এইখিনি ভালদৰে মিক্স কৰি ল'ম। তাৰপিছত ইয়াত দিছোঁ মটৰ, আৰু যিখিনি আলু বইল কৰিছোঁ ইয়াতে ঢালি দিছোঁ। তাৰপিছত এইখিনি মই ভালদৰে ভাজি ল'ম। এইখিনি এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। ঢাকনটো উঠাই লোৱাৰ পিছত মই ভালদৰে লৰাই ল'ম। এইখিনি হৈয়ে গৈছে, কাৰণ ইমান বেছি সিজাব নালাগে। তাৰ আলুটো সিজোৱা আছে, মটৰটোহে অকণমান সিজিবলৈ কাৰণে। আৰু ইয়াতে মই গামলাত পানী অকণমান লৈ লৈছোঁ। পানীত অকণমান জাষ্ট ভিজাইছোঁ ব্ৰেডটো, আৰু উঠাই দিছোঁ আৰু পানীটো চেপি দিছোঁ। আৰু ইয়াতে আলুখিনি যিখিনি মই বনাইছিলোঁ ইয়াতে দি পিনি, আৰু ইয়াত চীজটো অকণমান ঢালি দিছোঁ। আৰু ইয়াত ভালদৰে হাতৰ লগত দবাই দিব, হাতৰ লগত ভালদৰে, একদম ভালদৰে দবাব। চবফালে বন্ধ কৰি ল'ব এইটো। এয়া হৈ গৈছে, চাই লওক। মই বাকীখিনিও এনেকেই কৰি ল'ম। আৰু এটা কৰি দেখাই দিছোঁ আপোনালোকক। চীজটো ঢালি দিছোঁ ইয়াতে। গৈছে, এইখিনি মই ৰেডি কৰি ল'লোঁ। আহক তেতিয়াহ'লে এইটো ফ্ৰাই কৰি দিওঁ। এইটো হ'ল পকৰি বনাম, আৰু এইফালে ব্ৰেড চপ। এইখিনি গৰম হৈ গ'ল, মই ইয়াতে পকৰি ঢালি দিম। প্ৰথমতে পকৰিটো বনাই ল'ম।
এইখিনি এতিয়া মই লুটিয়াই ল'ম। এইখিনি মই অকণমান ৰংমচীয়াকৈ হৈ পিনি ভাজি ল'ম। এতিয়া এইখিনি হৈয়ে গৈছে, অকণমান ভাজি ল'ম। এইখিনি এতিয়া হৈয়ে গ'ল, মই এইটো এতিয়া উলিয়াই ল'ম। এতিয়া মই ব্ৰেড চপ ফ্ৰাই কৰি আছোঁ। আপোনালোকে ব্ৰেড চপটো ফ্ৰাই কৰোঁতে তেলটো একেবাৰে গৰম হৈ থাকিব লাগে। যদি তেলটো ভালদৰে গৰম নহয় তেতিয়া ব্ৰেড চপটো তেলত ঢালোঁতেই ভাঙি যাব। সেইকাৰণে ভালদৰে গৰম কৰি ল'ব তেল। ব্ৰেড চপখিনি মোৰ ফ্ৰাই হৈ গ'ল, মই এইখিনি এতিয়া তেলৰ পৰা উলিয়াই ল'ম। এয়া মোৰ ৰেডি হৈ গ'ল। এফালে আছে পকৰী আৰু এফালে আছে ব্ৰেড চপ আৰু এফালে আছে জলফাই আচাৰ। তে আচাৰৰ লগত খাই বহুত ভাল লাগে, আপোনালোকে এনেকৈ খাই। মইতো চাহ একাপৰ লগত খাবলৈ ল'লোৱেই। ব্ৰেড চপটো আপোনাক মই এটা ভাঙি দেখুৱাই দিম। এয়া চাওক, ইমান ধুনীয়া। তাৰ ভিতৰত চীজ দিছোঁ কাৰণে এটা অকণমান ক্ৰিমি টাইপৰ আহিছে, খাবলৈও বৰ টেষ্টি।